নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ নতুন ইউটিউব চেনেল অসমীয়া ব্লগলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি এটি খুবেই ভাল খবৰ আছে মোৰ কাৰণে। মানে সেইদিনাখন যে কৰোণা টেষ্ট কৰিবলৈ গৈছিলোঁ হস্পিটেলত, ইয়াৰে আগতে এটা মই ব্লগ বনাইছিলোঁ। ফাইনেলি আজি তাৰ কৰোণাৰ টেষ্টৰ মোৰ ৰিপৰ্ট আহি গ'ল। সেইকাৰণে আজি মোৰ মনটো ভাল লাগি আছে, খুবেই ভাল লাগি আছে। এটলিষ্ট মই এই 5 মিনিট আগতে খবৰটো পালোঁ, মোৰ মেছেজ আহিলে নিগেটিভ আহিছে মোৰ, গতিকে সেইকাৰণে মনটো খুবেই ভাল লাগি আছে। মানে হ'লেও অলপ টেনশ্যন লাগি আছিল আৰু, মানে মোৰ লগৰ দুজনৰ অলৰেডি পজিটিভ ওলাইছে, সেইকাৰণে অলপ মোৰো মনত ভয় লাগি আছিলে। মই ভেকচিন ল'লেও অলপ মানে মনত সন্দেহ থাকি যায় ন। গতিকে আজিতো আৰু ৰিজাল্ট আহিয়ে গ'ল। গতিকে কি ক'ম, আজি বহুত ভাল লাগি আছে, বহুতেই ভাল লাগি আছে। আৰু যিসকলৰ পজিটিভ আহিছে তেওঁলোকৰো সোনকালেই নিগেটিভ ৰিজাল্ট হওক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে সোনকালে সুস্থ হৈ উঠে তেওঁলোকেও। আৰু আপোনালোককো মই জনাইছোঁ যে বেছি দৰকাৰী কাম নাথাকিলে বাহিৰত নোলাব। মানে এনেই ফাল্টু ঘূৰি কি লাভ আছে? ফাল্টুকৈ ঘূৰি একো লাভ নাই। ঘৰতে থাকক, সুস্থ থাকক। বাহিৰত ফুৰিলে কোনে কি জানে বেমাৰী কেতিয়া ক'ত লাগি আহে। গতিকে ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক, মাস্ক পৰিধান কৰক, চেনিটাইজ কৰি থাকক, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক, আৰু সুস্থ শৰীৰে ঘৰ পৰিবাৰৰ লগত ভালকৈ থাকক। এইটোৱে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। গতিকে হে গাইছ, আজি মোৰ মনটো খুবেই ভাল লাগি আছে। তাৰ কাৰণে আজি অলপ বহুত দিনৰ মূৰত, আজি ইমান দিনে টেনশ্যনত একো খাবই পৰা নাছিলোঁ। গতিকে আজি ফূৰ্তিতে মই আজি মাংস খাম বুলি ভাবিছোঁ। মাংস আনিছোঁ, চিকেন। গতিকে আজি দুপৰীয়া সাজ আৰু মাংসৰে ভাত খাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু ঘৰতে থাকক, সুৰক্ষিত থাকক। মানে মই ছুটি লৈছিলোঁ ঘৰত যাম বুলি, ঘৰত যোৱা নহ'ল। কৰোণা আহিলে, তাৰপিছত শুনিব পালোঁ আৰু কোৱাৰেণ্টাইন কৰে। গতিকে মই ইমান দূৰৰ পৰা যাম, নাজানো কি হয়। গতিকে সেই ভাবি ঘৰত নগ'লোঁ আৰু। গতিকে ময়ো ইয়াতে সুৰক্ষিত থাকোঁ, ঘৰৰ মানুহে সুৰক্ষিত থাকক, সেই কিনে মই ঘৰত নগ'লোঁ। গতিকে মই 1 মাহৰ ছুটি আছিলে, গতিকে ছুটিখিনি ইয়াতে শেষ হৈ গ'ল। গতিকে যিহেতু আজি মই ৰিজাল্ট পালোঁৱেই পজিটিভ, গতিকে আজিৰ পৰা আৰু ডিউটিত জইন কৰিব লাগিব। গতিকে আজি সন্ধিয়াৰ পৰা মোৰ ডিউটি আৰম্ভ। বাই। চক মাংস আজি মাংস খাম, মাংস। ইয়াত ভাত বনাই আছোঁ, মাংস। এইটো ৰঙালাও আনিছোঁ, ৰঙালাও খাম, ৰঙালাও। এটি মোৰ ভাষাত ৰঙালাও, কিন্তু সামাজিক ভাষাত কি বুলি কয়, তৰমুজ। খোৱাৰ আগতে অকণমান ৰঙালাওটো খাই লওঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। ভিডিঅ'টো মোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।